নমস্কাৰ। কাব্যঋষি নীলমণি ফুকনদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। আহকচোন তেন্তে কবিতাটিৰ মাজলৈ যাওঁ। কবিতাৰ শিৰোনাম বুৰঞ্জী। জুই জ্বলি থকা এখন অৰণ্যৰ কাষেদি আমি দুয়ো নাৱেৰে গৈ আছিলোঁ। কুঁৱলীৰ দৰে ধোঁৱাৰ সাগৰত সাঁতুৰি সাঁতুৰি চৰাইবোৰ জাকে জাকে উৰি গৈছিল। লানি নিচিকাকৈ সাপবোৰ পানীত উটি অহা দেখিছিলোঁ। গৈ গৈ আমি বেলি পৰো পৰে বেলিকা পানীৰ নিচেই কাষতে এটি সৰু ঘৰ দেখি নাও চপালোঁ। ঘৰটোত কোনোৱেই নাছিল। এচুকৰ পৰা সিও উমি উমি জ্বলি উঠিছিল। অসহায় ভিক্ষাৰীৰ দৰে দূৰৰ পৰাই বন্দী আকাশখনে উচুপি উঠা শুনিছিলোঁ। আমি আকৌ ধোঁৱা আৰু নিশাৰ মাজেৰে ধীৰে ধীৰে নাও মেলি দিছিলোঁ। ধন্যবাদ।